এয়া মেহেন্দি দিনাখনৰ ফটো মানে হালধি ৰসম দিনত হয় আৰু মেহেন্দি ৰাতি লগোৱা হয় তাই দুখনমান ফটো লগাই দিলো। আই এম আফসানা এণ্ড ওয়েলকাম বেক টু মাই ইউটিউব চেনেল। তো আজি বাৰ ৰিচিপশ্যন ডে, তো মই তালৈ যাবলৈ প্ৰিপেৰেশ্যন কৰি আছিলোঁ। তো ফটো কেইখনমান লগাই দিছোঁ প্ৰথমতে। তো আমি গ'লোঁ 7:30মান বাজিলে, যোৱা অকণমান দেৰি হৈ গ'লগৈ। লগৰজনীয়ে তাৰমানে মোক আৰু মাক মেকআপ কৰি দিছিলে নে ভালকৈ আছে আৰু দেখিছে ভিডিঅ'টোত কেনেকুৱা। তো তাতে অকণমান দেৰি হৈ গ'লগৈ। তো গৈ পাইছোঁগৈ। তো বাকীখিনি আপোনালোকক দেখাম বাৰু ভিডিঅ' যিমান পাৰোঁ তুলিবলৈ চেষ্টা কৰিলোঁ, কিন্তু মই ভালকৈ ভিডিঅ' কৰা নহ'লে ৰিচিপশ্যনৰ দিনাখন। তো যিমান পাৰোঁ দেখালোঁ আৰু। তো এনেকৈ ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু যদি ভিডিঅ'টো চাই ভাল লাগে তেতিয়াহ'লে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। ড'ন্ট ফৰগেট টু টেপ দ্য বেল আইকন। আগৰ লিখিয়াই কম আৰু ধুনীয়াকৈ আপোনালোকে মোৰ নতুন লেহেংগাযোৰ দেখিছে। তো কেনেকুৱা লাগিছে আপোনালোকে জনাব। এই লেহেংগাযোৰ মই অনলাইন লোৱা নাই, অফলাইনে লোৱা হ'ল। আৰু এইযোৰ শিৱসাগৰৰ অৰুণ ষ্ট'ৰ বুলি এখন ষ্ট'ৰ আছে, তাৰপৰা লোৱা হ'ল। আৰু ঝুমকাযোৰ কেনেকুৱা লাগিছে ক'ব, মোৰ বহুত ভাল লাগিছে। তো এই ফটো মোৰ নহয়, বিয়াত ভালকৈ এখন লেহেংগাৰ লগত ভিডিঅ' বনোৱা হ'ল। এইটোৱে ভিডিঅ' আছিল, তো দি দিলোঁ। আৰু যোনটো মায়ে কৰি দিলে দেখিছে। তো আমি আহি পালোহি। মোৰ নহয় ইমানেই লগৰজনীয়ে মেকআপ কৰোঁতে অকণমান দেৰি হৈ গ'লগৈ। তাৰমানে মই হেৰি লগাই তেতিয়াৰ পৰা ভ্লগটো আৰম্ভ কৰি দিছোঁ। এয়া বা বিউটিফুল ব্ৰাইড চবেই উইচ কৰি দিওঁ। বাৰ ফ্ৰেণ্ড হয় দেই, ভাল বেষ্ট ফ্ৰেণ্ড। ফটো কপি চাৰ্টেন ফটো হয়। কেমেৰা দাদাজনে কেতিয়া মাৰিলে মই গম নাপালোঁ, নহ'লে ভালকৈ পৰি এটা দিব পাৰিবি। এয়া আমাৰ কইনা দৰা অহাৰ আগত অকণমান ফটো ছেশ্যন চলি আছে। তো আমি তাকে চাই আছোঁ। তো আজি ফাইনেল ডে, নিকা ডে বাই। মানুহ অহাৰ আগতে আমি চবেই জুচ বা চাহ তাহ খাই আছোঁ আৰু ৱেইট কৰি আছোঁ সকলোৱে আহোঁ হৈ আছে আৰু বিয়া। এয়া ডাঙৰ বিহু হয় আৰু আমি এতিয়া দৰা আহোঁ হৈছে আৰু সেইকাৰণে নাজিয়া পালেহি আৰু। তো সেইকাৰণে আমি চব বাহিৰত ওলাই গৈছোঁ। বিয়াখন মানে বিয়া আৰু ৰিচিপশ্যন আৰু নিকা ডেটো তাৰমানে নাজিয়া MC ক্লাবত পতা হৈছে। তো এয়া নাজিয়া MC ক্লাব হয় আৰু আমি য'ত ভিডিঅ'টো কৰিছোঁ সেয়া ভিতৰৰ MC ক্লাবৰ হলটো হয়। এয়া বাহিৰত ডাঙৰ বয়োজ্যেষ্ঠ মানুহবোৰ আমি সকলোবোৰ তাৰমানে ৰখি আছোঁ আৰু এক্সাইটেড হৈ দৰা আহিব। তো তাৰে দৃশ্য হয়। তো গাড়ী পাওঁ হৈছে। এয়া সকলো ডেকা ল'ৰা মাইকী মানুহৰ দৰা ঘৰৰ মানুহক আগবঢ়াবলৈ আগবাঢ়ি যায় আৰু লগতে আজিকালি কেমেৰামেন থাকেই। তো দৰা গাড়ী পালেহি। মই বহুত দূৰৰ পৰা ভিডিঅ' কৰিবলগীয়া হৈছে, ইমান তাৰমানে মানুহ মোৰ অকণমান লাজো লাগে বেছি ওলাই মেলি ভিডিঅ' বনাবলৈ। তো পালেহি দৰা ঘৰৰ। এতিয়া দৰা তাৰমানে নমাৰ পিছতে ডেকা ল'ৰাসকলে মিলি পিনে আদৰি পিনে আগবঢ়াই আনে আৰু দান ধৰা ৰচম বুলি ৰচম এটা থাকে, সেইটো হৈ আছে কিন্তু মই ভালকৈ ভিডিঅ'ত কেপচাৰ নহ'লে। আৰু বেলেগ বেলেগ জেগাত বেলেগ বেলেগ নিয়ম বুলিও ক'ব পাৰে। লগতে দৰা ঘৰৰ মানুহ সকলো সদস্যকে আমাৰ ঘৰৰ ফালৰ পৰা কইনা ঘৰৰ ফালৰ পৰা মানুহখিনিয়ে ধুনীয়াকৈ ৰাস্তাৰ পৰা আদৰি আনে হাঁহ মন মানে। তো সেয়াই চব গৈছে দেখিছে। আৰু এইফালে দৰা
দেখিছে আপোনালোকে ৰেচম চলি আছে তো মই অকণমান দূৰৰ পৰাই দেখাই আছোঁ এয়া দৰা আগবঢ়োৱা ৰেচম বুলি কয় তাত তাৰমানে ছোৱালী ঘৰৰ সকলো ল'ৰা ছোৱালীকে তাৰমানে দৰা আগবঢ়াবলৈ দিয়ে তাত তাৰমানে কি কৰে দৰাক সকলোৱে লাইন পাতি পিনে গাখীৰ মিঠাই জুচ তেনেকৈ খুৱাই আৰু হাতত তাৰমানে আঁতৰ লগোৱা হয় আৰু দৰাই চবকে এটা এটা গিফ্ট দিয়ে সৰু ল'ৰা ছোৱালীক তো সেইটো ৰেচমে আছিলে মই ভাত ভিডিঅ' কৰিবলৈ নহ'লে তো টিকলিকে দেখাইছোঁ সকলো আলহীকে চাহ নাস্তা কৰোৱাৰ পিছতে তাৰমানে বিয়াখনৰ মেইন ৰেচম বুলি ক'ব পাৰি আৰু তাৰমানে নিকা ৰেচম আৰম্ভ কৰা হয় তো তাৰ কাৰণে কইনা ঘৰৰ কোনোবা মুখীয়া মানুহ আমাৰ তাৰমানে পেহী বহিছে লগতে এতিয়া দৰা ঘৰৰ পৰা আমাৰ বাক মানে কইনাক এখন মাথাত চুৰণি দিয়া হয় এই চুৰণিখনৰ নিকাহৰ চুৰণি বুলি আমি কওঁ তো সেইখনৰ পাছতহে নিকাহটো আৰম্ভ হয় আৰু নিকাহ বহোৱা তো এতিয়া লাহেকৈ দিয়া হৈছে আৰু দুখনমান ফটো মাৰি দিছে এয়া জোনাব চাহেব আহিলে কইনাক নিকাহ পঢ়াবলৈ কইনাক নিকাহ পঢ়োৱাৰ পিছতহে দৰাক নিকাহ পঢ়োৱা হয় দুইটাকে বেলেগ বেলেগকৈ পঢ়োৱা হয় বেলেগ বেলেগ ৰুমত নিকাহ পঢ়োৱা সম্পূৰ্ণ হৈ যোৱাৰ পিছতহে দুইফালৰ পৰা তাৰপিছতহে দৰাই কইনাক বা কইনাই দৰাক দেখা দেখি কৰে তো তাৰ আগতে কোৱাটো ভাল নহয় বা নাপায় বুলিও কয় তো এয়া নিকাহ পঢ়াই আছে সময়ৰ পাছতো বহুত দুখৰ হয় কিয়নো তাৰমানে এনেই দৰা কইনাঘৰ মানুহবোৰে কান্দে বা কইনাও দুখ কৰে কিয়নো ছোৱালীকালটো খতম হৈ এতিয়া বোৱাৰীকাল এটা নতুন জীৱনটো আৰম্ভ হয় তো সেইকাৰণে দুখ প্ৰকাশ কৰে আৰু লগতে সুখো হয় তো এয়া সকলোৱে চাই আছে মই বহুত কষ্টত ভিডিঅ' বনাইছোঁ কিয়নো ইমানেই মানুহ আছিলে নহয় মোক কেমেৰামেন দাদাজনে মোক ভিডিঅ'টো কৰিলে বুলি ক'বলৈ পালে বহুত দুখতো সকলোৱে দুখ কৰিছে তো তাৰপিছতে কইনাক তাৰমানে দৰা ঘৰৰ পৰা কাপোৰ গহনা পাতি তাৰমানে সকলোবোৰ আনে তো সেইখিনি দেখাই সকলোকে তো সেইখিনি নেক্সট ভিডিঅ'ত চাব এইটো কণ্টিনিউ হ'ব এইটো বহুত দীঘল হৈ গ'ল তো পাছৰ খণ্ডখিনি বা ইয়াৰ পাছৰ ৰেচমখিনি আৰু দৰা ঘৰৰ ৰিচিপশ্যনৰ ভিডিঅ' মই সকলোবোৰ আপোনালোকলৈ সোনকালে লৈ আহিছোঁ তো তেতিয়ালৈকে আপোনালোক সকলো ভালেই থাকক বাই বাই টেক কেয়াৰ